বন্ধুসকল, আপুনি জানেনে যে আমাৰ মগজুটোৱে দুই ধৰণে কাম কৰে, কনচিয়াছলি আৰু ছাবকনচিয়াছলি। কনচিয়াছ মাইণ্ড হ'ল যিকোনো এটা কাম কৰোঁতে ভাবি চিন্তি চাই বিবেকেৰে কৰা বুজায়। উদাহৰণস্বৰূপে, ৰাস্তাৰ পাওঁহতে আমি দুইফালে ভালকৈ চাই ভাবি পাৰ হওঁ। আৰু যিবোৰ কাম আমাৰ চিন্তা নকৰাকৈ বা নভবাকৈ অভ্যাসগতভাৱে কৰি যাওঁ, তেনেবোৰ কাম মগজুৰ ছাবকনচিয়াছ অংশটোৱে কৰে। যেনে হাতখন জুইৰ ওচৰত থাকিলে বা বেছি তাপ পালে নিজে নিজে আঁতৰাই আনো। বন্ধুসকল, আটাইতকৈ ডাঙৰ কথাটো হ'ল মগজুটোৰ 90% ছাবকনচিয়াছত ব্যৱহাৰ হয়। অৰ্থাৎ আমি কৰা 90% কাম নভবাকৈ অভ্যাসগতভাৱে কৰি থাকোঁ। হয়নে নহয় বাৰু? আপুনি কমেণ্ট কৰি নিশ্চয় জনাব। আপুনি জানি আচৰিত হ'ব, আমাৰ সপোনবোৰ, আমাৰ আশাবোৰ, কৰিবলৈ মন যোৱা কামটো বাস্তৱত কৰিব পাৰোঁ, বাস্তৱত পাব পাৰোঁ যদি আমি তাক ছাবকনচিয়াছ মাইণ্ডলৈ লৈ যাব পাৰোঁ। আপোনাৰ আশাটো, সপোনটো, আপোনাৰ চিন্তাটো ছাবকনচিয়াছ মাইণ্ডলৈ নিবলৈ এইটো কাম হোৱাৰ আগত বা টোপনি যোৱাৰ আগত 5 মিনিট সময়ৰ পৰা 10 মিনিট সময় আপুনি সদায় কৰক। এই টোপনি যোৱাৰ আগৰ 10 মিনিট সময়ে আচলতে প্ৰত্যেকজন মানুহৰ ভৱিষ্যত কি হ'ব তাক নিৰ্ধাৰণ কৰে। তেওঁ ভবা সপোনটো, তেওঁৰ আশাটো সফল হ'বনে নহয় এই 10 মিনিট সময়ে নিৰ্ধাৰণ কৰে। হয় বন্ধুসকল, এই সময়খিনিত আপুনি আপোনাৰ কেৰিয়াৰটোৰ কথা, আপুনি বিচাৰি থকা জীৱনটোৰ কথা, আপোনাৰ সপোনটোৰ কথা এই 10 মিনিটত খুব সুন্দৰকৈ কল্পনা কৰিব। ইতিবাচকভাৱে আপুনি নিজৰ জীৱনটো যাতে সুন্দৰ হ'ব আশাৰে কল্পনা কৰক। সপোনটোৰ দিশেৰে আপুনি গৈ আছে, দিনবোৰ ভবাৰ দৰে ভাল হৈছে, তেনেদৰে ইতিবাচক মন এটাৰে ভাবক আৰু কল্পনা কৰক। সুন্দৰকৈ ভালভাৱে ৰিভাইজ কৰক আৰু টোপনি যাওক। এনেদৰে কৰিলে বা ভাবিলে কি হয় আপুনি জানেনে? বন্ধুসকল, আপুনি এই সময়খিনিত ভবাৰ কথাবোৰ টোপনি গৈ থাকোঁতে ই গৈ ছাবকনচিয়াছ মাইণ্ডত বা অৱচেতন মনত সোমাবগৈ। আপোনাক জনাইছিলোঁ যে 90% কাম অৱচেতনভাৱে হয়। লাহে লাহে আপুনি অৱচেতন মগজুত সোমোৱাই দিয়াৰ কথাবোৰ লাহে লাহে কাম কৰে। আপুনি গম নোপোৱাকৈ আপোনাৰ সপোনবোৰৰ দিশে, আশাবোৰৰ দিশে আপুনি গতি কৰিব। কিন্তু এটা কথা, আপুনি দিনটো যিমানেই আশাবাদী নহওক বা ইতিবাচক হৈ কাম নকৰক কিয়, যদি শোৱাৰ আগৰ এই 10 মিনিট সময়ে যদি জীৱনটো নিৰাশা অনুভৱ কৰে বা নিগেটিভ হয়, তেন্তে ই অৱচেতন মনলৈ গুচি যায় আৰু তাৰ প্ৰভাৱ আহি থকা দিনবোৰত পৰে। গতিকে বন্ধুসকল, শোৱাৰ আগৰ এই 10 মিনিট সময় আপুনি মই কোৱাৰ দৰে কৰক। এইটো বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰি আজি পৃথিৱীৰ সকলোৱে জীৱনত সফলতা অৰ্জন কৰিছে। বন্ধুসকল, আজিলৈ ইমানেই আছিল। মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু অনুগ্ৰহ কৰি মোৰ নতুন চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।